নমস্কাৰ, মই গকুলে সপোন 24 লেভেলৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ খবৰলৈ। নেৰানেপেৰা পৰা বৰষুণৰ বাবে বৃদ্ধি পাইছে কৃত্ৰিম বানৰ পৰিস্থিতি। ভয়াৱহ হৈছে, তাৰ মাজতে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে অঞ্চলজুৰি। চিপাঝাৰত ননৈ নদীৰ সংহাৰী ৰূপ। নিশাটোৰ ভিতৰতে ভাঙিল 3 ঠাইত মথাউৰি। পাথৰিঘাট ৰাজচক্ৰৰ ডিপিলা, কলিতাপাৰা পশ্চিম দিশত কাইকীয়াৰ পৰা পূব দিশৰ মথাউৰি। চিপাঝাৰ ৰাজচক্ৰৰ হলপ্লাম পশ্চিম দিশৰ মথাউৰি। বিভিন্ন ঠাইত মথাউৰি ভাঙিছে। চিপাঝাৰ ননৈ নদীৰ সংহাৰী ৰূপ। নিশাটোৰ ভিতৰতে ভাঙিল 3 ঠাইৰ মথাউৰি। এয়া স্ক্ৰীণত দেখি থকা এয়া কাইকীয়াপাৰাৰ মথাউৰি ভাঙাৰ কিছু দৃশ্য। মানুহৰ মাজত হাহাকাৰ পৰিস্থিতি হৈছে। নিজৰ আপোন ঘৰখন এৰি সুখ ঠাইলৈ মানুহৰ আগমন।